পাছৈ যা নহ'লে লাট মাৰি দিম। তই কাক বুঢ়া বুলি ক'ব আহিছ হা? এতিয়াও মই ডেকা হৈ আছো, এতিয়াও মই দুজনী ছোৱালী বিয়া পাতিব পাৰিম বুজিলি। মিক্সি মামা হয় মই। বা মিক্সি মামা তই এতিয়া দুজনী বিয়া পাতিব পাৰিবি? জাষ্ট এটা এক্সাম্পলহে দিছোঁ দুজনী আনিব পাৰিম বুলি, তাতকৈ বেছিও আনিব পাৰোঁ, য়ং হয় মই। আপুনি এটা মানুহ আৰু পদুমী চেপেটি দে এতিয়া আচল কথাটো ক। মামা এই যে ছোৱালীকেইটা দেখিছ ইহঁতে চিনি পাইছে জানো? সিয়ে মাৰিলিয়ে মামা। তোক মই সৰুতে তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া তই মোক এৰি তই ছোৱালী আনিলি, তই ল'ৰা ছোৱালীও তুলিলি, ল'ৰা ছোৱালী ইমান ডাঙৰ কৰিলি। মামা এইকেইটা মোৰ ল'ৰা ছোৱালী নহয়। তেতিয়াহ'লে কাৰণো? একো নজনাকে চৰ মাৰিলি যে। সেইবোৰ বাদ দে, কাৰ ছোৱালী ক? এইকেইটা ছোৱালী কিডনেপ কৰি আনিছোঁ, এতিয়া টকা 3 লাখ পালেহে ছোৱালীকেইটাক এৰি দিম। সেইটো কথাহে। মামা ল'ৰা বাপেকে এতিয়া কৈছে টকা 2 লাখহে দিব, 1 লাখ আপোনাক দিম, 1 লাখ মই ল'ম। 1 তোৰ 1 মোৰ, আমি দুইটা কি সমান নেকি? টকা 3 লাখ ল, 1 লাখ তোৰ 2 লাখ মোৰ। হ'ব দে মামা। মিক্সি মামা স্পিকিং। কি মামা? মিক্সি মামা। দেখাত মোক বুঢ়া যেন লাগিলেও গাঁওখনৰ ভিতৰত মই দেখাত একমাত্ৰ ধুনীয়া। অলপ আগতে দেখোন মিষ্টাৰ ৰাজাই ফোন কৰিছিল। মিষ্টাৰ ৰাজাই ৰ'ষ্ট কৰিবৰ কাৰণে ফোন কৰিছিল চাগে। তই কিয় ফোন কৰিছ ক? তোৰ ভুলৰ বাবে যি দুটা ছোৱালী জন্ম হৈছিল সেই ছোৱালী দুটা মোৰ লগতে আছে। তই যদি এতিয়া 3 লাখ টকা দিয় তেতিয়াহ'লে ছোৱালী দুটা লৈ যাব পাৰিবি। পইচা ক'ত লৈ যাম সেইটো ক? এই নগেনে যে হাগি পেলাই কটি ধুৱে সেই পুখুৰীটোৰ পাৰত লৈ আহিবি। কাম হৈ গ'ল। এই কালিয়া গাইপতি কেইটকাকৈ পৰিব? আমি 12,000 মানকৈ পাম। হেৰি কৰোঁ এইফালে তোৰ পইচা দিয়ে ইহঁতক দিবি, মোক 2 লাখ টকাই লাগিব কিন্তু। হ'ব দে মামা। পদুমী চেপেটি চাই দিবি নমস্কাৰ ছাৰ। কওক। মানে আমাৰ মালিকে 2 বস্তা বাদাম বেছি আপোনাক 3 লাখ টকা দিব কৈছে, সেইকাৰণে আহিলোঁ। পইচা ক'ত? পইচা কেছ দিয়া নাই ছাৰ, চেক দিছে চেক। মিক্সি ৰাজা এইখন ছাৰ ধৰক। এইখন চেক নে তাছখলা বস্তা? এইখন তাছখলা বস্তা নহয়, এইখন চেকেই হয়। মানে মালিকৰ মোনা নাই, মোনাটো ফুটা যে, সেইকাৰণে পইচাটো কেছ নানিলোঁ, এনেকৈ লৈ আহিছে চেকতে। মামা এনেকুৱা চেক এখন বানপানীৰ সময়ত অক্ষয় কুমাৰে অসমক দিছিলে, মই দেখিছিলোঁ। অক্ষয় কুমাৰ মোনাখনো ফুটা আছিল নেকি? মামা মিক্সি বানানটো ভুল হৈ আছে দেখোন। কি মিক্সি স্পেলিং ভুল? কি স্পেলিং ভুল? ছাৰ এখন কোৰ্ট এফিডেভিট এটা কৰি ল'লে আপুনি ডাইৰেক্ট পইচা পাই যাব। তেতিয়াহ'লে চিন্তাই নাই, কোৰ্টত মোৰ দালাল উকিল এটা আছে, তাক কৈ দিম সি ঠিক কৰি দিব। পদুমী চেপেটি ইয়াক চলি এটা দি পঠাম। পইচা এতিয়া আৰু এটা পোৱালি ক'ত? আৰু 3 লাখ টকা লৈ আহ, সেইটোকো লৈ যাব পাৰিবি। ছাৰ দিয়ক না, আপোনাৰ ভৰিত ধৰিছোঁ। ইয়াক খেদ না, কি চাই আছ? ফাফৈ দা ভৰিত ধৰিব নালাগে যা। কি কলি? মামা ধেমালিহে কৰিছোঁ। দে হ'ব দে, চেকখন দে। পাই গ'লো। ঢেকি দে ওৰে লাহৰি, ঢেকি দে চাব দে কবাইটো চুবুৰি।